ভাৰত নে ৱেষ্ট ইণ্ডিজ আজিৰ দিনটোতে সিদ্ধান্ত হৈ যাব ছেমিফাইনেলত কোনে প্ৰৱেশ কৰিব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ক্ৰিকেটৰ অন্য এটা ভিডিঅ'লৈ। হয়, আজি আছে অতিকৈ গুৰুত্বপূৰ্ণ দুখনকৈ মেচ। প্ৰথমখন মেচত মুখামুখি হ'ব ছাউথ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ, আৰু দ্বিতীয়খন মেচত মুখামুখি হ'ব ভাৰত আৰু জিম্বাবৱে। আমি যদি প্ৰথমখন খেলৰ কথা ক'বলৈ যাওঁ, সেইখন খেল খেলা হ'ব আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত, যিটো ষ্টেডিয়ামত ছাউথ আফ্ৰিকাই আমাৰ ভাৰতক ৭৪ ৰানত পৰাস্ত কৰিছিলে। সেই পৰাস্ত কৰি আমাক কঠিন সময়ত পেলাই দিছে ছাউথ আফ্ৰিকাই। যদি চাবলৈ যাওঁ আজিৰ খেলখনত ৱেষ্ট ইণ্ডিজ হৰাটো একেবাৰে প্ৰয়োজন আমাৰ ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে, কাৰণ ৱেষ্ট ইণ্ডিজে যদি কেনেবাকৈ দক্ষিণ আফ্ৰিকাক হৰুৱাই দিয়ে, আমাৰ ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশ কৰিবৰ কাৰণে বহুখিনি কঠিন কষ্ট কৰিবলগীয়া হ'ব। তেওঁলোকে প্ৰাৰ্থনা কৰক যে ছাউথ আফ্ৰিকা কেনেবাকৈ হ'লেও জয়লাভ কৰে আজিৰ এই মেচখনত। কাৰণ দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যদি চাবলৈ যাওঁ, দক্ষিণ আফ্ৰিকাৰ ৰান ৰেটটোতকৈও ৱেষ্ট ইণ্ডিজৰ ৰান ৰেট বৰ্তমান সময়ত বহুখিনি বেছি। ৱেষ্ট ইণ্ডিজে জিম্বাবৱেক বহুত বেয়াকৈ হৰুৱাইছে, তাৰ ফলত ৱেষ্ট ইণ্ডিজৰ ৰান ৰেট বহুখিনি ওপৰত গৈছে, আৰু ছাউথ আফ্ৰিকাও আমাৰ ভাৰতক ৭৪ ৰানত হৰুৱাৰ কাৰণে তেওঁলোকৰ ৰান ৰেট বহুখিনি পজিটিভত আছে। যদি ৱেষ্ট ইণ্ডিজ মেচখনত জিকি যায়, তেতিয়াহ'লে ভাৰতে ৰান ৰেটত ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিব, কিন্তু ৰান ৰেট বহুতেই বেয়া। সেইকাৰণে জিম্বাবৱেক বহু ৰানৰ ব্যৱধানত হৰুৱাব লাগিব ভাৰতে। প্ৰায় 100+ ৰানত পৰাস্ত কৰিব লাগিব। যদি ইণ্ডিয়াই ফাৰ্ষ্টে বেট ধৰে, তেতিয়া 100+ ৰানৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব, আৰু যদি ইণ্ডিয়াই চেজ কৰে, তেতিয়াহ'লে যিটো টাৰ্গেট দিয়ে 9, 10 বা 11 অভাৰৰ ভিতৰত সেই ৰানটো কৰিব লাগিব, তেতিয়াহে ভাৰতৰ ৰান ৰেট পজিটিভত আহিব। নহ'লে ভাৰতৰ একেবাৰে কঠিন হ'ব ছেমিফাইনেলত সোমাবৰ কাৰণে, কাৰণ ছাউথ আফ্ৰিকাটো মোৰ মতে অলমষ্ট সোমাই গৈছে, কাৰণ জিম্বাবৱেৰ লগত তেওঁলোকে নেহাৰে, আৰু যিটো ফৰ্মত আছে সেইটোক চাইতো জিম্বাবৱেক তেওঁলোকে পৰাস্ত কৰিব, আৰু তেওঁলোকক 4 পইণ্ট হ'বই, আৰু ৰান ৰেটো মোৰ মতে ভাল থাকিব। এতিয়া গোটেই খেলখন আমাৰ ইণ্ডিয়া ছেমিফাইনেলত যাব নে নাযাব তাৰ ডিপেণ্ড কৰিব ৱেষ্ট ইণ্ডিজৰ ওপৰত। কাৰণ যদি ৱেষ্ট ইণ্ডিজ হাৰি যায়, তেতিয়াহ'লে ভাৰতৰ বাবে একেবাৰে সহজ হৈ আছে। ভাৰতে বাকী থকা 2খন মেচ বিজয় হ'লেই ভাৰত খুব সুন্দৰকৈ ছেমিফাইনেলত প্ৰৱেশ কৰিব। এতিয়া প্লেইং 11ত যদি কথা ক'বলৈ যাওঁ, সঞ্জু চেমছনক হয়তো খেলাব পাৰে, কাৰণ অভিষেক শৰ্মাৰ বিগত আমি 4খন মেচ যদি চাওঁ, তেওঁ কোনো ধৰণৰ ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই। আনহাতে যদি চাওঁ, তিলক বৰ্মায়ো কোনো ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই। মোৰ মতে সাল সলনিৰ প্ৰয়োজন আছে। আনফালে যদি চাব যাওঁ, ৱাশ্বিংটন সুন্দৰক বহাই অক্ষৰ পেটেলক খেলাব পাৰে। ৰাইট হেণ্ডাৰ মোৰ মতে বহুখিনি কম হৈ আছে ইণ্ডিয়াৰ টীমত। মাত্ৰ সূৰ্যকুমাৰ যাদৱক আমি টপ 4লৈকে আমি দেখা পাইছোঁ, তাৰপিছতে হাৰ্দিক পাণ্ডিয়া আছে। বাকী ৰাইট হেণ্ডাৰ নাই, গোটেইখিনি লেফ্ট হেণ্ডাৰে। সেইকাৰণে সঞ্জু চেমছনক এটলিষ্ট প্ৰয়োজন আছে প্লেইং 11ত। বলিঙৰ ক্ষেত্ৰত বাৰু জাসপ্ৰীত বুমৰাহে ভালেই প্ৰদৰ্শন কৰি আছে, আৰু অৰ্শদ্বীপ, বৰুণ চক্ৰৱৰ্তী বাৰু যোৱা মেচখনত অলপ বেয়া বল কৰিছে, তথাপিও তেওঁ আমাৰ নম্বৰ 1 বলাৰ T20 ৰেংকিঙৰ। এটাই প্ৰাৰ্থনা কৰিব লাগিব যাতে আজি খেলখনত ৱেষ্ট ইণ্ডিজ হাৰক আৰু ছাউথ আফ্ৰিকা জিকক, তাৰপিছত ভাৰতে যিকেইখন বাকী থকা মেচকেইখন আছে জয় কৰি ছেমিফাইনেলত প্ৰৱেশ কৰক। তাৰ বাহিৰে আৰু মই ভাল উপায় দেখা নাই, কাৰণ যিকেইটা ৰান ৰেটৰ বহুখিনি পিছ পৰি আছে, সেইটো ৰান ৰেট মেইনটেইন কৰাটো বহুত এটা কঠিন কাম বুলি ভাবোঁ মই। কাৰণ 2খন মেচেই ভাল ৰান ৰেটত জয়লাভ কৰিব লাগিব, তাৰপিছতহে গৈ হয়তো পজিটিভত আহিব পাৰে। বাকী যি কি নহওক, আশা কৰিছোঁ ৱেষ্ট ইণ্ডিজ হাৰক, আৰু ছাউথ আফ্ৰিকাই যিহেতু আহমেদাবাদত বেক টু বেক মেচ খেলি আছে, তেওঁ সেই কণ্ডিশ্যনটো ভালদৰে জানে, সেইকাৰণে ভাৰতকো হৰুৱাবলৈ তেওঁলোক সক্ষম হ'ল। আৰু এইটোৱে আশা কৰিছোঁ যে ৱেষ্ট ইণ্ডিজকো যেনেকৈ ভাৰতক হৰুৱাইছিলে, ৱেষ্ট ইণ্ডিজকো হৰুৱাওক, আৰু ভাৰতক আগুৱাই যাবলৈ এটা সুযোগ দিয়ক। আপোনালোকে কি ভাবে, কাইলৈ ৱেষ্ট ইণ্ডিজ জিকিব নে হাৰিব? কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, আৰু প্ৰথমবাৰ যদি মোৰ ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। নতুন নতুন খবৰ পাই থাকিবলৈ চাই থাকিব JM ক্ৰিকেট লাইভ। ধন্যবাদ, সকলো ভালে থাকক।